हेलो नमस्कार बंधुসকল আজি এটা আপোনালোক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধুসকল আজি যেহেতু আমি পথাৰলৈ যাম পথাৰত মানে যায় পানী মানে কিমান হৈছে হোৱা নাই চাব যাব লাগিব আৰু মানে জানেই আৰু পথাৰ সিজন যেহেতু মানে যদি পানী যদি পথাৰত নাথাকে তেতিয়াহ'লে মানে বৰ গোটেই পথাৰ শুকাই গ'লে তো শেষ মানে আৰু মানে হাল মাৰা নামাৰা একে হৈ গ'ল কুখন কঠালিও কুখন কঠালি এতিয়া ক'ত আছে এতিয়া মোক কুখন চাই ল'ব লাগিব ফাৰ্ষ্ট টাইম মানে কু লৈ যাব লাগিব পথাৰত কাৰণ পানীটো ল'ব যামতো নহ'লেতো আৰু শেষ এখন কু মানে এতিয়া এনেকৈ কুখন ল'ম আৰু এতিয়া পথাৰলৈ যাই থাকিম যাই এতিয়া আমি মানে পথাৰ তলিত পাই যামগৈ আৰু আহি আছোঁ পথাৰলৈ বুলি বন্ধুসকল ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাব বন্ধুসকল লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব যিহেতু বহুত কষ্ট কৰি ভিডিঅ' বনাই আছে কাৰণ জানে আৰু পথাৰত গ'লে কিমান কষ্ট হয় নহয় आज हम खेत में आए हैं हमारे खेत में और आप लोगों को हमारा खेत दिखाएंगे खेत में कोई पानी नहीं है अभी मतलब पानी बहुत कम है क्योंकि सूखा पड़ा है अभी हम लाने के लिए अभी आया है और वहाँ कुछ मतलब भेटी के आया है उखो उखो के देखते रहिए ये देखो कितना सूखा पड़ा है हमारा ज़मीन देखो बा মানে পানী ৰাতিপুৱা উঠাই আছোঁ কিন্তু এতিয়ালৈকে পানী উঠাই খোৱা নাই মানে এতিয়া পানী সোমাই আছে মানে এইজন আমাৰ দাদা এজন পাই গ'লোঁ আজি দুইজনে মানে একদম পানী উঠাই আছোঁ আৰু গোটেই বহুত দিব পানী আনি আছোঁ ন मतलब पानी उठा के हम लोग थक गया है इधर बैठ रहा है अभी बैठ के और कुछ देर रह के हम घर चला जाएंगे घर जाके खाना पीना खा के और भी आ जाएंगे खेत पर आने पड़ता है তাৰ পৰা ঘৰ আহি পাই গ'লোঁ আমি আহি ভাবিছোঁ মানে অলপ গৰম দিছেতো মানে আম খাম বুলি ভাবিছোঁ ঐ আম আছে না দে আম উলিয়া না আম খাম ৰাতিপুৱা সাজটো মানে যেনে তেনে ঠাণ্ডা মাণ্ডাই খাই দিওঁ আৰু তাৰপিছত এতিয়া দুপৰীয়াৰ কাৰণে বনাই আছে মানে জাতিলাও কয় বুলি কয় জাতিলাও ঐ জাতিলাও কিমান বনাবি অ' দালি অ' বা দালি মানে ঘৰৰ গছতে আম আছে আৰু আম আমাৰ গাঁৱলীয়া মানুহ জানেই আৰু আম চাম এইবিলাক থাকেই ঘৰত হা কি আম পাৰিম জানো এইকেইটা আমে নহ'ব জানো হয় নেকি তেলে আহি যা আম পাৰিম অলপ পাৰিলেহেঁতেন মানে গছৰ পৰাই বৰষুণ পৰিছে নেকি অ' বৰষুণে পৰি গ'ল ভালেই হ'ব দে বৰষুণ পৰিলে পানী মানে উঠাটো অলপ কষ্ট কম হ'ব জানা কাৰণ পানীখিনি নিজে নিজে হৈ যাব পথাৰত আৰু কি কওঁ मज़ा दोस्तों आम का मौसम है आम तो खाना ही पड़ता है इसलिए ये देखो पका पका आम है माने बुतले बुतले रखा है आओ घर से नो अरे बारिश बहुत गिरा है माने देखेगा आम गछ में आके अरे बाप रे आम बहुत 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 है आम वाह ये देखो हमारा आम का पेड़ माने बारिश गिर रहा है एकदम हमारे ऊपर बारिश बहुत गिर रहा है देखो बारिश बारिषा बतर जाने बरषुण पड़े आम ऊपर बहुत आम गछ तलत এতিয়া মানে আম পাৰিম বুলি ভাবিছোঁ কিন্তু বৰষুণে পৰিছে বৰষুণৰ বতৰত আম খাবলৈ কেনে হ'ব বৰষুণ 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 পৰিছে বৰষুণ পৰিছে বৰষুণ পৰিছে পৰা নাই এইখিনি কি পৰিছে पानी अरे की कथा कोयो क्या बात बोलता है ये लड़की मतलब बोलता है बरखुन नहीं पड़ता है पानी पड़ता है है माने आमार नबोत याते ए चाउल ताउल छाई आछे माने आमी हिंदक अलप चाई लो केनेके माने चाउल आमार छाड़े ये सब माने एनेके एकदम धुनियाके एकदम এনেকৈ চাউলটো ধুনীয়াকৈ চাৰি ইয়াৰ খবৰত আছোঁ মানে একদম মানে বনোৱা সময়ত আৰু মানে নাঝাৰে আৰু খালি ডাইৰেক্ট উলিয়াবৰ ধুবৰ মানে বনাব খাম খালি এতিয়া বলক আমি মানে এতিয়া আম পাৰিব বৰষুণটো পৰি আছে তথাপি আমি আম পাৰিব লাগিব কাৰণ আম খাব লাগিব না আমৰ বতৰ যিহেতু বলক 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 বলক
আম খাম তো এৰিলে আৰু আমি এতিয়া মানে আহিছোঁ আকৌ কাৰণ বৰষুণ পৰি থাকিলে বৰষুণ কৰি ভিজি যাম না ভিজি গ'লে তো আম খোৱা মজা নাইকিয়া হৈ যাব মানে ঠাণ্ডা লাগি যাব গৰমতে আম খাই মানুহ নহয় এতিয়া চাওক এই আম গছৰ তলত আহি পাই গ'লোঁ আমি এতিয়া মানে লাহেকৈ আম গছৰ দাণ্ডা জানা এতিয়া মানে গছত উঠিব নোৱাৰোঁ ন গছত উঠিব গছত উঠা অভ্যাস নাই না আগৰ পৰা অভ্যাস নাই এতিয়া মানে সেইডাল বাৰী আছে দেখিছ সেইডাল বাৰীৰ লগতে আমি মানে আমকেইটা পাৰিম আৰু ধুনীয়াকৈ হৈ যাব আম মানে অলৰেডি আছেই আমাৰ যিহেতু মানে আগৰ আম আৰু কেইটামান পাই লৈছোঁ আৰু নতুনকৈ পথাৰ পৰা আহিছোঁ মানে একদম গামোচা পিন্ধি আছোঁ আৰু মানে এতিয়া গা পা ধুম আৰু আম চাম খাই কৰি তাৰপিছত আৰু মানে ফ্ৰেছ হৈ লওঁ আৰু কি কয় বন্ধুসকল আমাৰ গাঁৱলীয়া মানুহ এনেকৈ আৰু গামোচা পিন্ধিব এনেকৈ পথাৰত যাব আহিব আহক খাম এই দালি মানে দালি চালি লাইছে আৰু উঠনি যে কৈছিলে এই পানীলাওৰ লগত জাতিলাও যে লগত দালি বনাম কৈছিলে যে দালি লৈ আহিছে লগত এইটো কি ঐ গাহৰি মাংস নে কি হা মাংস এতিয়া মানে এই মোৰ মানুহজনী এতিয়া আমটো লৈ গৈ থাকিব কাটিব আৰু ন কাটি তাৰপিছত মই খাম আৰু তাৰপিছত খাই থৈ গা পা ধুই ল'ম আৰু বলক চক একদম মানে মজাকৈ আমখিনি এয়া চাওক আম মানে মজাকৈ আমখিনি লৈ আহিছোঁ আৰু অনাৰ পিছত এতিয়া মানে কাটিব এইটো পানী লৈ আহিছে পানী আনি কাটিব আৰু কাটাৰ পিছত মানে নিমখ চিমখ লগাই খাম আৰু একদম ধুনীয়াকৈ কেঁচা আম খালে টেঙা টেঙা লাগিব হয় জানো অলপ পকা আৰু মানে কিবা কেঁচা মিক্স কৰিলে মিঠা টেঙা লাগিব খাবলৈ হয় নহয় সেইটো কাৰণে কেঁচাও আনিছোঁ লগতে পকাও আনিছোঁ তাৰমানে কেঁচা পকা দুইটা মিক্স কৰি কেনে খাম আজি আৰু খুব ভাল লাগিব ন ভাল লাগিব ন মজা লাগিব খাবলৈ মানে প্ৰায় আম কাঠি হৈ গৈছে আৰু মানে চেনি সেইখিনি চেনি আৰু এইখিনি নিমখ মানে চেনি আৰু নিমখ মিক্স কৰি দিলে খাবলৈ বেছি টেষ্টি হৈ পেলাই কাটি আছে কি হ'ব একদম কাটি নহয় খাং খাং লাগি আছে মোক মজা লাগিছে মজা মজা মানে কি হ'ল নিজৰ ঘৰৰ আম কোনো ধৰণৰ কেমিকেল চেমিকেল একো নাই আজিকালি বজাৰবিলাকৰ কিবা বেজীৰ লগত বোলে কিবা মিঠাই চিঠাই ভৰাই দিয়ে খালে আকৌ বোলে বেমাৰ হয় আমাৰ আকৌ এইবিলাক নাই মানে একদম ধুনীয়া মানে নিজৰ গছতে লাগি থকা একদম পকিছে ধুনীয়াকৈ সৰি আছে বুটলি লৈছোঁ আৰু কেইটামান পাৰিছোঁ খালি আৰু সিমানেই কথা থ'লে গ'ল ধুনীয়াকৈ এতিয়া আমাৰ ইয়াত মোৰ মানুহজনীয়ে মানে কাটি আছে আৰু মানে এতিয়া খাম ধুনীয়াকৈ গোটেই নৱহঁতো আহিব ইয়াত নৱহঁত আছে সেইকাৰণে সৰহকৈ আম পাৰিবলৈ হ'লেতো মানে সৰি থাকোঁতে হৈ গ'ল হয় কিন্তু নৱহঁতে খাম বুলি কোৱা কাৰণে অলপমান মানে পাৰিবলগীয়া হ'ল আৰু আমটো ন এতিয়া বৰ্তমান হৈ গ'ল আৰু এতিয়া নবৌ আমি আৰু পখিলাই খাই আছে আৰু একদম লাষ্ট টাইম আহি গ'ল আমাৰ সিদ্ধাৰ্থ এইটো ঐ সিদ্ধাৰ্থ বেছা আম খোৱা দেখুৱাই দে আম খাই দেখুৱাই দে আম খাই দেখুৱাই দে আমটা খাই দেখুৱাই দিছে দেখুৱাই দে আমটা খাই লওক আমটা খাই লওক এই বা হাই কৈ দে এতিয়া আমটা খাই হাই কৈ দে এনেকৈও আম খাই নেকি সিদ্ধাৰ্থই অ' বা জোল খাইছে আমাৰ সিদ্ধাৰ্থই এইটো মানে একদম লেংটা হৈ আছে আমাৰ এতিয়া মানে শুই উঠি আহিছে দৌনত ন এতিয়া শুই উঠি আহিছে আৰু লেংটা হৈ আছে কেনেকৈ চাই আছে দেখিছে এতিয়া আমাৰ সিদ্ধাৰ্থই খাই আছে সেয়া